এভৰিৱান আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল আজি হৈছে মহানৱমী অৰ্থাৎ আজি জিৰণি হয় আজি আমি যাম পূজা চাবলে আমাৰ গোলাঘাটত কেনেদৰে পূজা পাতিছে তাকে অকমান ভিডিঅ' কৰি আপোনালোককো দেখাম আৰু এতিয়া উলাই লওঁ তাৰপিছত লগ পাই আছো মোৰ পূজালে বুলি উলাই হৈ গ'ল মই বাহতৰ লগত যাম আৰু এতিয়া 7টা বাজিলে তেন্তে গোলাঘাটত পূজা দেখাবলে এক্সাইটেড হৈ আছো তেন্তে চাই থাকক আনছো পূজালে উলালা হাই আনছো বলা পূজাত আহি পালোহি বহুত ভিৰ হৈছে দেখিছে চাই থাকক ভিডিঅ'টো ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা হে ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা বলো দুর্গা মাই কি হয় আমাৰ অংশ পুৰা পেপাৰ বজাত ব্যস্ত দেই বহুত বেছি ভিৰ হৈছে আজি মা তুমি যে মা এতিয়া আমি ঘৰ গৈ আছো আৰু এতিয়া 9টা বাজিব হ'ল সেইকাৰণে গৈ আছো এয়া হৈছে সীমা আৰু এয়া প্ৰীতিভা আমি একেলগে গৈছিলো পূজা চাবলৈ ফাইনেলি আহি পালোঁ ঘৰ আহি পালোহি 9:30 বাজি গ'ল আহোঁতে আৰু বহুতেই বেছি ভিৰ হৈছিলে মই একদম মাস্ক পিন্ধি মানে কেনেকৈ ভিডিঅ' কৰিছোঁ দেখাইছোঁ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু কাইলৈ কি কৰি থাকোঁ কাইলৈও দিনত যাম ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি নকৰোঁ তেন্তে ভিডিঅ'টো চাই থাকক আহি তাৰপিছত ফ্ৰেছ হ'লোঁ আৰু ভাত খাই আহিলোঁ এতিয়া অকণমান বহিছোঁহি পূৰা ভৰি বিষাই আহিছে যিহেতু পূৰা বহুত খোজকাঢ়িলোঁ তেন্তে কাইলৈ লগ পাম গুড মৰ্ণিং খোজকাঢ়িবলৈ গৈছোঁ এনেই আৰু অকণমান 7টা বাজিব 7টা বজা নাই দেই 6:30মান হৈছে ৰাতিপুৱাই বহুত কুঁৱলী পৰিছে Hold me close till I get up. Time is barely on our side. এতিয়া আমি ঘৰ গৈ আছোঁ I don't wanna waste বহুত what's দূৰ খোজকাঢ়িলোঁ chasing, leading us. গুড মৰ্ণিং Love is all we'll ever ঘৰ আহি পালোহি No, I don't wanna waste what's left. And on we'll go. আহি পালোহি মানে তেনেকৈ ক'তো যোৱা নহয় ৰাতিপুৱা বেছিকৈ যোৱা নহয় আজি মানে ৰাতিপুৱাই মাহী এগৰাকী আহিছিলে খোজকাঢ়ি আহি আমাৰ ঘৰ পালেহি সেইকাৰণে তেওঁক আগবঢ়াবলৈ বুলি ওলাই গৈছিলোঁ মা মই গৈ আহি এতিয়া পাইছোঁহি এতিয়া 8টা ওচৰ বাজিলে হেল্ল'
এভৰিৱান আজি একেবাৰে ৰাতিপুৱাই যে ভিডিঅ' কৰিলোঁ আজি দিনটোত ভিডিঅ' কৰা নহ'ল আৰু এতিয়া পিছবেলা 5টা বাজিলে আজি যিহেতু দশমী হয় সেইকাৰণে ভাবিছিলোঁ অকণমান ওলাই যাম তেতিয়া দেখাম আপোনালোকক তেনেকৈ ভাবিছিলোঁ কিন্তু ইমানে ৰ'দ দিলে আজি দিনত সেইকাৰণে একেবাৰে যাব মন নগ'ল আৰু সেইকাৰণে ভিডিঅ' কৰা নহ'ল এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব আৰু যদি ভাল লাগিলে লাইক কৰি দিব আৰু মই ইউটিউবত একেবাৰে নতুন হয় যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলে বাই বাই